ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ সৃষ্টি কৰিলে আৰু তিনিওকে তেওঁ সৃষ্টি পালন আৰু সংহাৰ দায়িত্ব অৰ্পণ কৰিলে তেওঁলোকৰ ৰূপ কেনেকুৱা অকণমান ৰূপটোৰ বিষয়ে এইখিনি দাঙি ধৰিছে আমাৰ ভোলানাথ শিৱ বাবা তেওঁৰো ইয়াত ৰূপটো দাঙি ধৰিছে বলে কতিত বাঘৰ ছাল গলে মণ্ডমালা ললাটত জটা আতি জলে চন্দ্ৰকলা এইদৰে ৰূপৰ বৰ্ণনা দাঙি ধৰিছে তাৰপিছত আৰু তেওঁৰ অনেক কিবা কিবি আছে ইয়াত কৈছে ইতিমধ্যে ৰজগুণে ভৈলা ব্ৰহ্মা যিটো সৃষ্টিকৰ সুবৰ্ণ গৌৰাংগজাৰ জলে কলে বৰ গলত উত্তৰি নৱগুণ শোভে তাতে কৰে কমণ্ডল জৈপ্যমালা উৰ্ধ হাতে এইজন হ'ল ব্ৰহ্মা জৈপ্যমালা এহাতে আছে এহাতে কমণ্ডলো আছে তেওঁৰ উত্তৰি আছে তেওঁ গৌৰাংগ কলেবৰ অকণমান চমু বিৱৰণ দিছে তেওঁৰ দেখিবলৈ কেনেকুৱা আমি যে নতুন মানুহজন দেখিলে সোধোঁ বোলে মানুহজননো কেনেকুৱা ক'লানে বগা তেওঁ ওখনে চাপৰ ব্ৰহ্মা বিষ্ণুৰ ৰূপৰ বৰ্ণনা দাঙি ধৰিছে এতিয়া আহিল আমাৰ বিষ্ণু কেনেকুৱা শুনা বিষ্ণু অৱতাৰ আত অনন্তৰে শত গুণে ভৈলা বিষ্ণুৰ ৰূপৰুচিকৰ নীল উৎপল সমশ্যাম কলেবৰ তেওঁ শ্যাম কলেবৰ তেওঁ সৎগুণে বিভূষিত শুভে পীতবস্ত্ৰে যেন মেঘত বিজুলী চাৰি ভুজে চাৰি অস্ত্ৰ ধৰি আছা তুলি শংখ চক্ৰ গদা পদ্ম চাৰি হাতে চাৰি অস্ত্ৰ তেওঁ ধাৰণ কৰি আছে ইখত হকিত মুখ শ্যাম পদ্ম কোষ নয়ন পংকজ যুগ দেখন্তে সন্তোষ তেওঁ মিচিক মাচাকে বৰ ধুনীয়াকৈ মুখখন খুলিও দিয়া নাই বৰ সুন্দৰভাৱে তেওঁ ইখত সাক্ষী বুলি কৈছে খুব সুন্দৰভাৱে তেওঁ হাঁহি থাকে আমাৰ গোসাঁয়ে চকুজুৰি পদুম ফুলৰ পাহিৰ দৰে বুলি কৈছে কিৰীটি কুণ্ডলে আদি কৰে জাতিস্কাৰ ৰত্নৰ কিৰীটি পৰিধান কৰি আছে জ্যোতিমন্ত হৈ আছে তাৰ পৰা পোহৰ বিলাই আছে জলে হৃদয়ত আদি মণিময় হাৰ হৃদয়ত তেওঁ বিভিন্ন হাৰ মণিময় অনুৰূপ মণি মুকুতা ৰজত পোৱাল যিবিলাক আমি দেখা নাই সেইমান মূল্যৱান তেওঁ মণিময় হাৰ পৰিধান কৰি আছে অৰুণ অধৰ চাৰু দশনৰ শাৰী কেউৰ কংকনে ৰঞ্জে মহাভুজ চাৰি তেওঁ অধৰ মানে ওঠ দুটাৰ কথা কৈছে অৰুণ বৰ্ণৰ অৰ্থাৎ প্ৰথম সূৰ্যটো ৰাতিপুৱা ওলাই আহোঁতে তাপ আৰু পোহৰ লৈ নাহে তাপ লৈ নাহে নহয় মানে মানুহে চাব পাৰে প্ৰথম উদয় হওঁতে মানুহে চাব পাৰে এটা ৰঙচুৱা গোলাকাৰ এটা ৰূপ সেইটো গোসাঁইৰ উজ্জুৰি তেনেকুৱা আমি হয়তো লিপষ্টিক লৈ কিবা লৈ কালাৰ কৰোঁ কিন্তু গোসাঁইৰ সেইবোৰ প্ৰয়োজন নাই তেওঁ ইমান সুন্দৰ অৰুণ অধৰ সূৰ্যটো উদয় হোৱা সূৰ্যটোৰ যেনেকুৱা ৰং তেনেকুৱা আভা প্ৰকাশিত হৈছে তেওঁ দাঁত দুপাৰি বৰ ধুনীয়া শাৰী শাৰী মুকুতাৰ দৰে এটা ডাঙৰ এটা সৰু নহয় এটা তল এটা ওপৰ নহয় আমাৰ দৰে গোসাঁইৰ দাঁতকেইটা ইমানেই ধুনীয়া একদম শাৰী শাৰী দন্ত মুকুতাৰ পান্তি যেন মুকুতাহে জিলিকি আছে বোলে আপাদ লম্বিত পঞ্চ বৰ্ণ বনমালা কথিততে পঞ্চৰত্নে প্ৰকাশে মেখলা তেওঁ নাভিৰ তলফালত ৰত্নৰ মেখলা পৰিধান কৰি আছে পঞ্চবৰ্ণ বনমালা তেওঁ পৰিধান কৰি আছে ডিঙিৰ পৰা পাদদখল চৰণলৈকে স্পৰ্শ কৰি আছে পাদ লম্বিত বুলি কৈছে সেইকাৰণে মানে দীঘলীয়া পদ পংকজকৰ ৰঞ্জে ৰত্নৰ নপুৰ চৰণ দুখানি ৰত্নৰ নপুৰে উজ্জ্বলাই ৰাখিছে জাক দৰ্শনে হৈ মহাদুখ দূৰ যি চৰণ ভকতে চিন্তা কৰিলে সংসাৰৰ যি দুখ যি তাপ সকলো হৰণ হৈ যায় সেইকাৰণে প্ৰভুৰ চৰণ দুখানি কি বুলি কৈছে অভয় চৰণ যি চৰণক ভজিলে
জীৱৰ আৰু কোনো ভয়, নিকাৰ ভুঞ্জাৰ কোনো ভয় নাথাকে, অভয় চৰণ। বাকী আমাৰ যিবিলাক 13 কোটি দেৱতাৰ চৰণ আছে, কেৱল পোনে পোনে চৰণ বুলি কৈছে। শিৱৰ চৰণ, ব্ৰহ্মাৰ চৰণ, কালীৰ চৰণ, দুৰ্গাৰ চৰণ, ইন্দ্ৰৰ চৰণ, লক্ষ্মীৰ চৰণ, সৰস্বতীৰ চৰণ। কিন্তু কোনো দেৱতাৰ নামত ইন্দ্ৰৰ অভয় চৰণ বুলি কোৱা নাই, দুৰ্গাৰ অভয় চৰণ বুলি কোৱা নাই। অভয় শব্দটো এটা ঠাইত ব্যৱহাৰ হৈছে, পৰম বিষ্ণু পৰম ভগৱন্ত গোবিন্দ গোসাঁই, যি সৎ যুগ চিত যুগ আনন্দ, সচিদ আনন্দ ব্ৰহ্ম, যি দৈৱকী নন্দন কৃষ্ণৰূপে আহি অৱতাৰ গ্ৰহণ কৰিছে, যি বৈকুণ্ঠৰ পৰা তেওঁ অৱতৰণ কৰিছে, লীলা অৱতাৰ গ্ৰহণ কৰিছে, সেই কৃষ্ণ গোসাঁই চৰণক কি বুলি কৈছে? অভয় চৰণ। তেওঁ অভয় চৰণখানি কেনেকুৱা ৰঙৰ? অৰুণ বৰণীয়া, অৰ্থাৎ উদয় হোৱা সূৰ্যটো, ৰংটো কথা কৈছে। সেইটো চৰণ দুখন হ'ল অভয় চৰণ, ৰংটো হ'ল অৰুণ বৰণ। প্ৰত্যেক বস্তুৰে ৰং থাকে নহয়। এই কলপটুৱা দুটাৰ ৰং বেলেগ হয়, এই ফুলদানিটোৰ ৰং বেলেগ। সকলো বস্তুৰে এটা প্ৰাকৃতিকভাৱে সুকীয়া সুকীয়া ৰং দিছে গোসাঁইয়ে। তাৰপিছত ক'লে পাতকিও তৰেজাৰ কৰিয়া কীৰ্তন, যি অৰুণ চৰণ ভজনা কৰি ভকতৰ ভয় হৰণ কৰিব পাৰে, যি অভয় চৰণ ভজনা কৰি সংসাৰৰ যি তাপ, আমি 3 তাপত দগ্ধ হৈ আছোঁ, আধি ভৌতিক, আধি দৈবিক আৰু আধ্যাত্মিক, এই 3 তাপত আমি তাপিত জৰ্জৰিত। যি জীৱই ঈশ্বৰক ভজনা কৰে, যি জীৱই সাধু সংগৰ আশ্ৰয় গ্ৰহণ কৰে, তেওঁ এই 3 তাপে স্পৰ্শ কৰিব নোৱাৰে। তাপ আহিব কিন্তু তাপে দগ্ধ কৰিব নোৱাৰে। ভকত অভকত নাই, সংসাৰত জন্ম লভা জীৱ মাত্ৰেই আমাক তাপে স্পৰ্শ কৰিবই, তাপ আমি পাবই লাগিব, কিন্তু তাপে আমাক ভস্ম কৰিব নোৱাৰে। যাৰ ক্ৰিয়া বস্তুটো তিনিও জগত, সেই হৰি শতগুণ ভৈলন্ত বেগত, তেওঁ সত্যগুণে অৰ্থাৎ বিষ্ণু ৰূপে অৱতাৰ গ্ৰহণ কৰিছে। এই মতে ভৈলা 3 গুণে 3 দেৱ, নকৰন্ত একো সম্ভাষণ কাকো কেৱ। কোনেও কাকো সম্ভাষণ কৰা নাই, মাত বোল নাই, গতিশীলতা নাই। 3টা দেৱতা, 3জন দেৱতা ঈশ্বৰে সৃষ্টি কৰিলে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, মানে সৃষ্টিৰ আৰম্ভণিৰ কথা কৈ আছে। 3জন দেৱতা নিথৰ হৈ ৰৈ আছে। প্ৰভুসকল, ইয়াৰ পৰা কি প্ৰমাণ কৰিছে? ঈশ্বৰৰ ইচ্ছাতহে সকলো কাৰ্য সিদ্ধি হয়। তেওঁ যদি ইচ্ছা নকৰে, আপুনি মই যিমান জ্ঞানৱন্তই নহওঁ কিয়, যিমান ধনৱন্তই নহওঁ কিয়, আমি নিজাববীয়াকৈ কৰাৰ একো অধিকাৰ নাই বা নাথাকে। বহুতে ভাবে এইটো মই কৰিছোঁ, এইটো মই আৰ্জিছোঁ, মই ঘটিছোঁ। দেখা স্বৰূপত হয়, এইটো ঘৰ কাৰ? অমুকাৰ ঘৰ। দেখা স্বৰূপত অমুকাৰ ঘৰ হয়। 20 লাখ টকীয়া গাড়ীখন কাৰ? অমুকাৰ হয়, দেখা স্বৰূপত হয়। কিন্তু আধ্যাত্মিক দৃষ্টিত সেয়া নহয়। আধ্যাত্মিক দৃষ্টিত প্ৰভুৰ কৃপাত সেয়া সম্ভৱ হৈছে। কওক।